নমস্কাৰ সকলোকে স্বাগতম জনাইছো আজি জিকে সেশনটোলৈ। আজি আমাৰ প্ৰথম প্ৰশ্নটো হৈছে দ্য মিনিমাম এজ অফ কোৱালিফাই ফৰ ইলেকশ্যন টু দ্য লোকসভা ইজ। লোকসভাৰ নিৰ্বাচনৰ বাবে যোগ্যতা অৰ্জন কৰাৰ নিম্নতম বয়স হৈছে, এই অপশ্যনত দিয়া আছে 35 ইয়াৰ্ছ, বিত দিয়া আছে 25 ইয়াৰ্ছ, চিত দিয়া আছে 20 ইয়াৰ্ছ, ডিত দিয়া আছে 30 ইয়াৰ্ছ। ইয়াৰ কোনটো অপশ্যন শুদ্ধ হ'ব? লোকসভা নিৰ্বাচনৰ বাবে যোগ্যতা অৰ্জন কৰাৰ সঠিক বয়সটো হৈছে 25 ইয়াৰ্ছ, অৰ্থাৎ 25 বছৰ। এই 25 বছৰ বয়স নোহোৱালৈ নিৰ্বাচনত অৱতীৰ্ণ হ'ব নোৱাৰি। আৰু ৰাজ্যসভাৰ হৈছে 30 বছৰ। এই 30 বছৰটো হৈছে ৰাজ্যসভা RS। ৰাজ্যসভাৰ কাৰণে 30 বছৰ বয়স নিৰ্ধাৰণ কৰা হৈছে। আৰু এইটো কি অনুযায়ী দিয়া হৈছে? একৰ্ডিং টু দ্য আৰ্টিকল 84 bracket B, the Constitution of India, a person must be meet the following criteria to eligible for election of Lok Sabha. কি ক্ৰাইটেৰিয়া বুলি কৈছে? চিটিজেনশ্বিপ। প্ৰথমতে তেওঁটো লোকসভাৰ নিৰ্বাচনত অৱতীৰ্ণ হ'বৰ বাবে তেওঁ ভাৰতীয় নাগৰিক হ'ব লাগিব। 2 নম্বৰত হ'ব লাগিব must not be less than 25 years। তেওঁ এই যে 25 ইয়াৰ্ছ দিয়া আছে, 25 ইয়াৰ্ছৰ তলৰ হ'ব নোৱাৰি। এই কথাখিনি আমাৰ ক'ত উল্লেখ আছে? ভাৰতীয় সংবিধানৰ 84 ব্ৰেকেট 6 নং অনুচ্ছেদত এই কথাখিনি উল্লেখ আছে। পৰৱৰ্তী প্ৰশ্নলৈ আহিছো। পৰৱৰ্তী প্ৰশ্নত আছে where is the headquarter of World Health Organization? মানে বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত আছে? এই অপশ্যনত দিয়া আছে টকিঅ', বি অপশ্যনত দিয়া আছে লণ্ডন, চি অপশ্যনত দিয়া আছে জেনেভা, ডি অপশ্যনত দিয়া আছে নিউয়ৰ্ক। ইয়াত যিকেইটা অপশ্যন আছে শুদ্ধ অপশ্যন হ'ব অপশ্যন চি, অৰ্থাৎ এই জেনেভাটো হ'ব শুদ্ধ। জেনেভা হ'ব শুদ্ধ। আৰু এইটো কেতিয়াবা ফুল মিনিং লিখিব দিয়ে WHO, মানে ইয়াৰ ফুল মিনিং কি? ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন। আৰু এইটো গঠন কৰা হৈছিল কেতিয়া এষ্টাব্লিছ কৰা হৈছিল? ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন 1948। মনত ৰাখিব, অতি ইম্পৰ্টেণ্ট। বিশ্ব স্বাস্থ্য সংস্থা কেতিয়া গঠন কৰা হৈছিল? 1948 চনৰ 7 এপ্ৰিলত। 1948 চনৰ 7 এপ্ৰিল তাৰিখে জেনেভাত, ছুইজাৰলেণ্ডৰ জেনেভাত কি গঠন কৰা হৈছিল? বিশ্ব স্বাস্থ্য সংস্থাটো গঠন কৰা হৈছিল। পৰৱৰ্তী প্ৰশ্নলৈ আহিছো। পৰৱৰ্তী প্ৰশ্নত কি দিয়া আছে? দ্য লংগেষ্ট বন অফ হিউমেন বডি ইজ। মানুহৰ শৰীৰৰ আটাইতকৈ দীঘল হাড়দাৰক কি কয়? এই অপশ্যনে দি আছে হিউমেৰাছ, বিত দি আছে ফেমুৰ, চিত দি আছে ষ্টেপাছ, ডি দি আছে ৰেডিঅ' উলনা। ইয়াত যিকেইটা অপশ্যন দিয়া আছে অপশ্যন বিটো হ'ব শুদ্ধ। ফিমাৰ বুলি কওঁ। এইটো আমাৰ যি উৰু আছে, উৰুৰ হাড়ডাল। আৰু সৰু হাড়ডাল আমি সকলোৱে জানো ষ্টেপছ এডাল হৈছে সৰু হাড়, এডাল হৈছে মানৱ শৰীৰৰ সৰু ষ্টেপছ হাড়। গতিকে পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছো। পৰৱৰ্তী প্ৰশ্নত কি দিয়া আছে? হু ইজ দ্য ফাৰ্ষ্ট মিনিষ্টাৰ অফ ইণ্ডিয়া আফটাৰ ইণ্ডিপেণ্ডেন্স? ই মিনিষ্টাৰ এডুকেশ্যন মিনিষ্টাৰৰ হয়। স্বাধীনতাৰ পিছত ভাৰতৰ প্ৰথম শিক্ষামন্ত্ৰী কোন আছে? এই অপশ্যনত দিয়া আছে মৌলানা আবুল কালাম আজাদ, বিত দিয়া আছে ত্ৰিগুণা সেন, চিত দিয়া আছে প্ৰণৱ মুখাৰ্জী, ডিত দিয়া আছে ইন্দিৰা গান্ধী। ইয়াত শুদ্ধ অপশ্যনটো দিয়াই আছে আপোনালোকৰ। অপশ্যনটো হ'ব অপশ্যন এ, মৌলানা আব্দুল কালাম আজাদ। আৰু তেওঁ কেতিয়া মিনিষ্টাৰ হৈছিল? 1947 চনৰ 15 আগষ্টৰ পৰা 1958 চনৰ 2 আগষ্টলৈ হৈছিল। আৰু তেওঁ ভাৰত ৰত্ন পাইছিল কিন্তু 1992 চনত তেখেতে কি পাইছিল? ভাৰত ৰত্ন পাইছিল। আৰু in honor of his immense contribution, his birth anniversary on November 11 is celebrated every year as National Education Day. আৰু তেওঁক সন্মান জনাই প্ৰতি বছৰে 11 নৱেম্বৰ তাৰিখে
শিক্ষা দিৱস হিচাপে গোটেই ভাৰতবৰ্ষত পালন কৰা হয়। পৰৱৰ্তী প্ৰশ্নলৈ আহিছো। পৰৱৰ্তী প্ৰশ্ন কি দিয়া আছে? হু ইজ এক্স অফিচিঅ চেয়াৰমেন অফ প্লেনিং কমিশ্যন অফ ইণ্ডিয়া? ভাৰতৰ পৰিকল্পনা আয়োগৰ পদস্থ অধ্যক্ষ কোন? মানে এই অপশ্যনত দিয়া আছে ৰাষ্ট্ৰপতি, বিত দিয়া আছে প্ৰধানমন্ত্ৰী, চিত দিয়া আছে গৃহমন্ত্ৰী আৰু ডিত দিয়া আছে বিত্তমন্ত্ৰী। মানে প্লেনিং কমিশ্যনৰ চেয়াৰমেন কোন? প্লেনিং কমিশ্যন বৰ্তমানটো প্লেনিং কমিশ্যনক ৰিপ্লেচ কৰিছে নীতি আয়োগে 2015 চনৰ পৰা। কিন্তু যেতিয়া প্লেনিং কমিশ্যন আছিল, প্লেনিং কমিশ্যনৰ চেয়াৰমেন আছিল প্ৰাইম মিনিষ্টাৰ। বৰ্তমান নীতি আয়োগৰো চেয়াৰমেন হৈছে প্ৰাইম মিনিষ্টাৰ। আৰু প্লেনিং কমিশ্যন এষ্টাব্লিছ কৰা হৈছিল 1950 চনত। এষ্টাব্লিছ হৈছিল 1950 চনত প্লেনিং কমিশ্যন। আৰু প্লেনিং কমিশ্যনক ৰিপ্লেচ কৰিছে নীতি আয়োগে 1 জানুৱাৰী 2015 চনৰ পৰা নীতি আয়োগে ৰিপ্লেচ কৰিছে। আৰু ফাৰ্ষ্ট নীতি আয়োগৰ চেয়াৰমেন হ'ল নৰেন্দ্ৰ মোদী। পৰৱৰ্তী প্ৰশ্নলৈ আহিছো। পৰৱৰ্তী প্ৰশ্নটোত আছে আমাৰ হু ইজ সুপ্ৰিম কামাণ্ডাৰ অফ আৰ্ম ফ'ৰ্চ? ভাৰতৰ সশস্ত্ৰ বাহিনীৰ সৰ্বোচ্চ সেনাধ্যক্ষ কোন? এই অপশ্যনে দিয়া আছে প্ৰাইম মিনিষ্টাৰ, বিত দিয়া আছে হোম মিনিষ্টাৰ, চিত দিয়া আছে প্ৰেচিডেণ্ট অফ ইণ্ডিয়া, ডিত দিয়া আছে নান অফ দা এবভ। আৰু ইয়াৰ শুদ্ধ অপশ্যন হ'ব ভাৰতৰ ৰাষ্ট্ৰপতি, মানে প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। এইটো ভাৰতীয় আৰ্টিকল কোন নম্বৰ আৰ্টিকল অনুযায়ী সৰ্বোচ্চ ক্ষমতাৰ অধিকাৰী তেওঁ 53 ব্ৰেকেট 2 নং আৰ্টিকল, মানে 53 ব্ৰেকেট 2 নং যিটো আৰ্টিকল আছে সেই আৰ্টিকল অনুযায়ী তেওঁ সকলো মানে আৰ্মি, নেভি আৰু এয়াৰ ফ'ৰ্চৰ হেড, সুপ্ৰিম কামাণ্ডাৰ। পৰৱৰ্তী প্ৰশ্নলৈ আহিছো। পৰৱৰ্তী প্ৰশ্ন আছে ইণ্টাৰনেশ্যনেল হিউমেন ৰাইটছ ডে চেলিব্ৰেটেড অন? মানে আন্তৰ্জাতিক মানৱ অধিকাৰ দিৱস 10 তাৰিখে কোন তাৰিখে পালন কৰে? এই অপশ্যন আছে 10 ডিচেম্বৰ, বিত দিয়া আছে 7 এপ্ৰিল, চিত দিয়া আছে 5 জুন, ডিত দিয়া আছে 10 জুলাই। যিকেইটা অপশ্যন দিয়া আছে শুদ্ধ অপশ্যনটো হ'ব 10 ডিচেম্বৰ, মানে 10 ডিচেম্বৰ তাৰিখে কি পালন কৰা হয়? মানৱ অধিকাৰ দিৱস হিচাপে পালন কৰা। আৰু কেতিয়া এইটো ডিক্লেয়াৰ কৰা হৈছিল? 1948 চন। পৰৱৰ্তী প্ৰশ্নলৈ আহিছো। পৰৱৰ্তী প্ৰশ্ন আছে ডুৰাণ্ড কাপ ইজ এছ'চিয়েটেড উইথ দ্য গেম অফ? ডুৰাণ্ড কাপ কোনটো খেলৰ সৈতে জড়িত? এ দিয়া আছে বেডমিণ্টন, বি দিয়া আছে হকী, চি দিয়া আছে ক্ৰিকেট আৰু ডি দিয়া আছে ফুটবল। এই ডুৰাণ্ড কাপটোৰ শুদ্ধ উত্তৰ হ'ব কি হ'ব? ডুৰাণ্ড কাপ ফুটবল। ডি অপশ্যনটো হ'ব শুদ্ধ উত্তৰ ফুটবল, কাৰণ ডুৰাণ্ড কাপ ফুটবলৰ সৈতে জড়িত। আৰু ডুৰাণ্ড কাপটো হৈছে এছিয়া মহাদেশৰ আটাইতকৈ পুৰণি কাপ। আৰু কি হৈছে থাৰ্ড অল্ডেষ্ট ইন ৱৰ্ল্ড, আৰু গোটেই পৃথিৱীৰ 3 নম্বৰ। ইট ইজ এ হাইলি প্ৰেষ্টিজিয়াছ কম্পিটিশ্যন ইন ইণ্ডিয়ান ফুটবল কেলেণ্ডাৰ। আৰু এতিয়া এইটো কেতিয়া এষ্টাব্লিছ কৰা হৈছিল? ডুৰাণ্ড কাপ কেতিয়া এষ্টাব্লিছ হৈছিল? 1888। 1888ত চিমলাত ডুৰাণ্ড কাপ প্ৰতিষ্ঠা হৈছিল। চিমলা, SHIMLA, চিমলাত স্থাপন কৰা হৈছিলে ডুৰাণ্ড কাপ। পৰৱৰ্তী প্ৰশ্নলৈ আহিছো। পৰৱৰ্তী প্ৰশ্ন আছে হুইচ গভৰ্ণৰ জেনেৰেল এবলিছ দ্য প্ৰেক্টিচ অফ সতী চিষ্টেম? কোনজন গভৰ্ণৰ জেনেৰেলে সতী প্ৰথা বাতিল কৰিছে? এই অপশ্যন আছে লৰ্ড হেষ্টিংছ, বিত দিয়া আছে কৰ্ণৱালিছ, চিত দিয়া আছে উইলিয়াম বেণ্টিক, ডিত দিয়া আছে লৰ্ড উইলিয়াম। দুটা অপশ্যন একে হৈছে বাৰু। যিয়ে নহওক ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব লৰ্ড উইলিয়াম বেণ্টিক। এই অপশ্যন দুটা অপশ্যন এতিয়া কাৰেক্ট হ'ব। এই দুটা অপশ্যন কাৰেক্ট হ'ব। আৰু তেখেতক কোনে সহায় কৰিছিল? ৰাজা ৰামমোহন ৰয়ে সহায় কৰিছিল। আৰু সতীদাহ প্ৰথা নিষিদ্ধ কেতিয়া কৰিছিল? 1829 চনত, 1829।
আজিলৈ ইমানেই আছিল। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনাৰ যদি ভিডিঅ'টো চাই ভাল লাগিছে আমাক কমেণ্ট কৰি জনাব।